কল 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 তাকো আকৌ চেনি কল মই চেনিবিধ নোখোৱাৰ পৰা এই বান্দৰ জাকৰ উৎপাতটো বাঢ়িছে হুৱাই নোহুৱাই এগাল মান আহিব আৰু গোটেই কলখোপা খাই শেষ কৰিব গতিকে আজি ঘপককৈ মাছদাক মাতিলো আৰু ঘপককৈ বাইকত বহিলো মাছদাৰ বিষয়ে জানিবলৈ হলে তলতে এটা ভিডিঅ' দিয়া আছে ঘপককৈ গৈ টপককৈ চাই মানে ময়ো খাউতকৈ আহিমগে ৰ'ব এতিয়া ৰাস্তাত পোৱা খুৰা খুৰী বৰ্তা বৰমাসকলে মোক ৰখাই ৰখাই সুধিছে নহয় বোপাই বেপাৰত লাগিলে হবলা মইনো আৰু কি কম অলপমান মিচিককৈ হাঁহি মাৰি দোকানত কলখিনি দি পইচা কেইটামান পালো তাকে লৈ ধুই ধাই আহিলো আৰু ঘৰত পাই ভাত কেইটামান দিবলৈ কলো কিন্তু মোক গোটেই ভাতৰ চৰুটোৱে দি দিলে আপুনি হয়তো ভাবিছে ইমান মৰম কল কেইটা যে দি থৈ আহিলো কাৰণটো সেইটো বাৰু এইবোৰ কথা বাদ দিয়ক আজি ভাতৰ লগত কুচিয়া গতিকে মনটোও মিচিকিয়া হবই লগত আছে কেইটামান পুঠি মাছ আৰু মুঠতে ঢেৰ কিবা কিবি ভদ্ৰ পেটটোক অভদ্ৰতাৰ উপাধি নিদিবলৈ 3 পিচ নেমু পিছা মোক লাগিবই এইখনেই হৈছে সেইখন থালি যিখন থালি খাবলৈ মই কোনো বৃহৎ নাম দামী ৰেষ্টুৰেণ্টলৈ যোৱা নাই আৰু কোনো মাষ্টাৰ চেফেও বনোৱা নাই আপোনাৰ ঘৰতো আছে তেনে এগৰাকী গৃহিণী বাৰু এতিয়া মই ভাত খাওঁ